Hi, hello friends, and welcome back to my channel. আজিৰ ব্লগটো হ'ব গাঁৱলীয়া ব্লগ। গাঁৱৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো। এইখন হ'ল আমাৰ গাঁৱৰ সৰু এখন মাৰ্কেট। ফ্ৰেণ্ডছ, ইয়াৰ পৰা আমি বহুত বস্তু কিনো। আৰু এইখন হ'ল আমাৰ গাঁৱৰ এখন হস্পিটাল। এতিয়া আমি আহিলো আমাৰ গাঁৱৰ ৰেল ষ্টেচন। এটি হ'ল ৰেল ষ্টেচন আমাৰ গাঁৱৰ। ইয়াৰ পৰা আমি দূৰ দূৰণি যাওঁ। তো ফ্ৰেণ্ডছ, আৰু ইয়াৰ ট্ৰেইন যায় ৰাতিপুৱা 4:30। ইয়াৰ বাবে টিকট কাউণ্টাৰ এতিয়া বন্ধ হৈ আছে। আৰু কেইটামান গাঁৱৰ দৃশ্য চাই থাকক তো ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰিব প্লিজ। আৰু মানুহে লোকেল ভিডিঅ'বোৰ চাই বহুত ভাল পায়। যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নপাহৰে প্লিজ। আজিৰ এই ভিডিঅ'খন এইখিনিতো ফ্ৰেণ্ডছ, টাটা বাই বাই।